গাইজ এয়া দেখিবলৈ পাইছে ওপৰৰ যোনটো নাৰিকল গছটো আছে এয়া দেখিবলৈ পাইছে এইটো চাৰিওপিনে বিল্ডিংটো হয় বিল্ডিঙৰ ওপৰৰ নাৰিকল গছ তো একচুৱেলি এখেতে যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে নাৰিকল গছটো মানে বিল্ডিঙৰ মাজত হয় আৰু এই নাৰিকলটো গছটো কেনেকৈ বচাইছে এয়া চাওক এইখনে হ'ল শিপাডালটো এইটো দি সোমাই গৈছে দুটা ফ্ল'ৰ আছে দুটা ফ্ল'ৰ পাৰ কৰি পেলাই এই নাৰিকল গছ চাওক ইমান তলৰ পৰা আৰু ইমান ভালকৈ এইটো মানে ইমান ছেভ কৰিছে গছডালক ইয়াৰ কাৰণে যোনটো যোনে বনাইছে বিল্ডিংটো এই বিল্ডিং মানুহজনক মই বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ কিন্তু আমি সাধাৰণ মানুহে এইখিনি বস্তু নুবুজোঁ যে গছ বচাব লাগে কিন্তু গছ বচালে মানুহ জীয়াই থাকিব কিন্তু এইটো আমি সাধাৰণ মানুহে বুজি নাপাওঁ এখেতে চাওক ইমান ভাল কাম কৰিছে এই গছডালত এয়া দেখিবলৈ পাইছে আৰু এই যোনটো এই গছডালটো বচাইছে এইটো স্থাপিত হৈছে আপোনাৰ স্থানটো হৈ গ'ল আপোনাৰ মেঘালয়ৰ ডালুৰ এইটো এনেকৈ চিষ্টেমটো বনাই দিছে ভাল লাগিছে বহুত ভাল লাগিছে গছ থাকিলে মানুহ থাকিব